নমস্কাৰ, মই পল্লৱী। আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাই আহকচোন। আজি গুটি আলু বনাওঁ। গুটি আলু আচলতে ছিজনতকৈ কঠীয়া ৰোৱা সময়ত বেছি ভাল লাগে খাই। আপোনালোকে কিহৰ লগত খাই বেছি ভাল পায় জনাবচোন মোক কমেণ্ট কৰি। আৰু গুটি আলু আচলতে কোনো মাছ মাংসৰ দৰকাৰ নাই, হ'লেও মই আজি ব্ৰইলাৰ মাংস অকণমানৰ লগতে ভাজিম। আপোনালোকে প্ৰয়োজন অনুসৰি ইয়াত তেল দিব। মই মাংস অকণ সৰহ, গতিকে সেইটো কাৰণে মই তেল অকণমান বেছিকৈ দিছোঁ। আৰু লগতে মই পাঁচফোৰণ কেইটামান দি দিম তেলত, জলকীয়া আৰু পাঁচফোৰণত জলকীয়া দিলে আচলতে বেলেগ মছলাৰ কোনো প্ৰয়োজন নাই। তেলখিনি দিলে তেলৰ বেলেগ এটা গোন্ধ আহে মাংসখিনিত। গতিকে মই পিঁয়াজ দুটা সৰু সৰুকৈ কাটি লৈ এনেধৰণে কেৰাহীখনতে দি দিছোঁ। পিঁয়াজখিনি অকণমান ভালদৰে ভাজি ল'ব। ভাজাৰ পাছত মই মাংসখিনি এইদৰে দি দিম তেলতে। মাংসখিনি ভালদৰে ভাজি ল'ব আৰু ভাজাৰ পাছত মই ঢাকোনখন বন্ধ কৰি দিম আৰু ইয়াত নিমখ 2 চামুচ দি দিম। লগতে হালধি সৰু সৰুকৈ 2 চামুচ দিছোঁ মই। এতিয়া অকণমান কেৰাহীখনত মই মাংসখিনি লৰাই দি ঢাকনিখন অকণমান বন্ধ কৰি দিম। মাংসখিনি অকণ সিজিবৰ কাৰণে মই 10-15 মিনিটৰ পিছত মই চাইছোঁ আৰু এই মাংসৰ পৰা পানী প্ৰায় ওলাইছে। লোকেল মুৰ্গীত আচলতে খাই বেছি ভাল লাগে। সদায়নো ক'ত লোকেল মুৰ্গী পায় নহয়নে? সেইটো কাৰণে আজি ব্ৰইলাৰ মাংসকে অকণ বনালোঁ। মাংসখিনি ভালদৰে অকণমান সিজিবলৈ দি যেতিয়া পানীটো শুকাই গ'ল মাংসৰ পৰা, তেতিয়া মই ইয়াত কাটি থোৱা আগতে আলুখিনি এইদৰে মিক্স কৰি দিছোঁ। আচলতে 1-2জন মানুহ হ'লে অকণমান বনালে বেছি সোৱাদ হয়, আৰু মই পৰিয়ালৰ কাৰণে চবৰ কাৰণে বনাইছোঁ। গতিকে কেৰাহীখন নধৰাকেই মই আলু অকণমান দিলোঁ। এতিয়া মই আলুখিনি অকণমান সিজাৰ পাছত মই এতিয়া আগতে খুন্দি লোৱা আদা নহৰুখিনি লগতে দি দিছোঁ। পেকেটৰ মছলাবিলাক দি খোৱাতকৈ আচলতে আমাৰ আদা নহৰুখিনি দিলেই বহুত সোৱাদ হয়। আপোনালোকে মানে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়নে? কমেণ্ট এটা কৰিব আৰু সকলোৱে লাইক আৰু শ্বেয়াৰ এটা কৰিবচোন দেই। গুটি আলু আচলতে নিৰামিষকৈ বনালে পাপৰ আৰু নৰসিংহ পাত লগতে বাদাম দি কিনে ভাজি খাই বেছি ভাল লাগে নহয়নে? সৰু সৰু আলুটো। গতিকে আমাৰ এয়া নিৰামিষ নহয় যে মাংসৰে বনোৱা এই আঞ্জাখন প্ৰায় হ'লেই, আৰু লগতে মই কাটি থোৱা ধনিয়াখিনিও এইদৰে দি দিছোঁ। গোন্ধটো বহুত ধুনীয়াকৈ ওলাইছে। মাংসখিনি সঁচাকৈ খোৱাতকৈ বেছি মানে গোন্ধতেই গম পোৱা যায় কিমান ধুনীয়া হৈছে আমাৰ এই চব্জিখন। আপোনালোকে বাৰু এতিয়া পৰিৱেশন কৰি পেলাই মই খাওঁ। আপোনালোকে বাৰু খালেনে মোক জনাবচোন কমেণ্ট এটা কৰি। আৰু আপোনালোকে এই ৰেচিপিটো কেনেধৰণে খাই বেছি ভাল পায় নিশ্চয় মোক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। দিনটো সকলোৰে শুভ হওক। গুড মৰ্ণিং এভৰিৱান। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'বিলাক এইদৰে চোৱাৰ বাবে, আৰু লগতে শ্বেয়াৰটো কৰিব।